মৰ্নিং গাইজ দ্য এছ পি ব্লগলৈ সকলোকে স্বাগতম আৰু মই বনাইছোঁ এয়া চাহ আৰু বহুত দিনৰ মূৰত এটা বস্তু খাম দেই চাব বিহুৰ বতৰত খাই যিটো বস্তু আমি এতিয়া খাইছোঁ ঘৰৰ পৰা যিহেতু বহুতখিনি সান্দহ লৈ আনিছিলোঁ দিছিলে আইতা এগৰাকী দিছিলে খুৰীয়ে দিছিলে মায়ে দিছিলে মোৰ নিজৰ মায়ে দিছিলে চবেই এটোপোলা দি পেলাই বহুতখিনি সান্দহ হৈছিলে আৰু তেনেকৈ খোৱা নহয় গাখীৰৰ লগত আজি সান্দহখিনি সানালোঁ আৰু এনেকৈ মুঠি মুঠি কৰি সান্দহ খাই খুব ভাল লাগে পিঠা চাহৰ লগত আৰু খাই থকা অৱস্থাতে সদায় আমাৰ বেটাৰ মানে লেট্ৰিন কৰিব লাগে যি কি নহওক মই চাহটো এতিয়া বনাই আছোঁ হোৱা নাই বেটাৰ লেট্ৰিন কৰি আছে তাৰপৰা সেইদিনাখন এটা বটল আনিছিলে দেই যিটো পানী ঠাণ্ডা হৈ থাকে আৰু চাহবিলাকো গৰম হৈ থাকে মিল্টনৰ হট এনেকুৱা ধৰণৰ বটলটো এইটো 1 লিটাৰৰ 700 কিমান টকা এইটো বেটীৰ কাৰণে আনিছে স্কুলত যাবলৈ পানী যিহেতু বহুত গৰম কম পৰে মানে যিটো বটল আছে সেই বটলটোত মানে পানী নুজুৰে কম হয় দিনৰ দিনটো থকা হয় ন সেইটো কাৰণে এইটো 1 লিটাৰ ছেকেণ্ড বেটী 1 লিটাৰৰ বটল লৈ আনিছে কেণ্টিনৰ পৰা অনাৰ কাৰণে 750 পৰিলে নেকি নে কিমান জানো পায় অঁ 750 পৰিলে কিন্তু বহুত দাম লয় এইটো বাহিৰত তাৰপৰা এতিয়া লাহেকৈ চাহটো খাওঁ আৰু এয়া ল'লোঁ ইয়াতে ক'লা চাহ একাপ একেবাৰে ডাঙৰ কাপে একাপ তাৰপাছত ইয়াত বেটা বেটীহঁতৰ কাৰণে গাখীৰ আৰু এতিয়া আমি খাম সান্দহ নিদিলেও কান্দ খালেও ধত পান্দ সান্দহ কণ খাইগা বাবু এয়া আমি তিনিটাই 3 লডা হাতত লৈছোঁ আৰু এনেকৈ যদি সান্দহ লাল চাহৰ লগত খোৱা হয় খুব ভাল লাগে দেই এনেকৈ সানি দিলে মানে কোনোবা আলহী আহিলে সান্দহ এনেকৈ যদি সানি খাওঁ খুব ভাল লাগে খাবলৈ বৰা সান্দহ যে খুব ভাল দিছে বেটা কিন্তু নাখায় দেই সান্দহ বেটা তুমি নোখোৱা खाओगे अब बोलो मेरा वीडियो लाइक करो सब्सक्राइब जैसे बोलो जोर से बोलो सुनाई नहीं दे रहा उन लोगों को जोर से बोलो अरे ऐसे नहीं करते बेटा ऐसे नहीं जोर से बोलो मेरा वीडियो गाइस आपको सुनाई दे रहा है इतना धीरे धीरे बोल रहा है जोर से भी नहीं बोल रहे आप सब्सक्राइब नहीं करना लाइक भी नहीं करना ठीक है जोर से बोलो तब करेगा हंस रहा है वो बोतल किसका है अच्छा क्या सही है क्या सही है ठीक से बोलो শুদ্ধকে কোৱা মোবাইলৰ শব্দটো শুদ্ধকে কোৱা মুনাইন ठीक है बाय